হেল্ল' এভৰিৱান, মই আজি মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ওলাই আহিছোঁ আমাৰ মংগলদৈ বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ফটোগ্ৰাফী এক্সিবিশ্যন চাবলৈ। আমি আচলতে ইয়াত ৰাস চাবলৈহে আহোঁ। আজি কিন্তু মই এই বিশেষ অনুষ্ঠানটো চাবলৈহে আহিছোঁ। চাওকচোন, ফটোবোৰ ইমান ধুনীয়াকৈ কেপচাৰ কৰিছে ফটোগ্ৰাফাৰবোৰে। এই ইভেণ্টটো আমাৰ দৰং ফটোগ্ৰাফিক ছ'চাইটি যোৱাবাৰৰ পৰা অনুষ্ঠিত কৰিছে ফটোগ্ৰাফাৰবোৰক উৎসাহ দিবলৈ। মই যে ইমান সুন্দৰ সুন্দৰ ফটোবোৰ দেখি একদম পাগল হৈ গৈছোঁ। সঁচাকৈ বৰ বেলেগ কলা হয় দেই এই ফটোগ্ৰাফীটো। তাৰপিছত কিন্তু আমি আমাৰ টাউনলৈ আহিলোঁ, কিবা খাবলৈ আহিলোঁ। লগত মোৰ ৰুমমেট আছিলে, সেয়া দুলু বা, তাই ম'ম' খাবলৈ ওলাইছে। লগতে ময়ো ম'ম'কে অকণমান খাই কিনি আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।